So, hey guys, welcome to my channel. Moi hobi aru banage sai ase hobis Assamese style. So guys, aji moi gelu apnalok logot eta notun video loi. Ei notun video logot moi ahi gelu apnalok logot eta notun topic loi. So guys, aji ei video tu etu topic hoy etu saga apnalake jehetu gom pai goise thumbnail. So guys, aji amar ei video tu jetu topic hoy ei topic tu ma akobar apnalok koi disu. So guys, apnalake amar aji ei video tu শিকিবলে পাবো মানে গম পাই যাব যে এই যে সিলভার প্লে বাটন গোল্ডেন প্লে বাটন और डायमंड प्ले बटन এবিলাক হয় কি আৰু এটা যেনেকে ডাঙৰ ডাঙৰ ইউটিউবাৰ্স টেকনিক্যাল গুৰু যে এটা কেলে দিয়া হৈছে এবিলাক কিহৰ কাৰণে দিয়া হৈছে সো গাইস এই দুটা পইণ্ট আপোনালোকে আমাৰ ভিডিওত গম পাই যাব সো গাইস আমাৰ এই ভিডিওটো আপোনালোকে কোনো পাৰবা স্কিপ নকৰিব গাইস এটা ডাঙৰ কথা আপোনালোকে আমাৰ এই ভিডিওটো কোনো পাৰবা স্কিপ নকৰিব আৰু গাইস যদি আমাৰ এই ভিডিওটো আপোনালোকে কোনো পাৰবা স্কিপ কৰে তেতিয়া আপোনালোকৰ আমাৰ যেটা আপোনালোকৰ বুজাত প্ৰবলেম হ'ব পাৰে গাইস আপোনালোকৰ বুজাত প্ৰবলেম হ'ব পাৰে সো গাইস আমাৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে আমাৰ চেনেল অভিষেক আছামিজ প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক তাকে এনেকুৱা কিছুমান ইম্পৰ্টেন্ট ভিডিওছ আপোনালোকে পাই থাকে সো গাইস আজি আমাৰ ভিডিওটো আৰম্ভ কৰো সো গাইস তেতিয়া হলে মই প্ৰথমতে আপোনালোকক সিলভাৰ প্লে বাটনৰ ওপৰত কৈ দিও সিলভাৰ প্লে বাটনটো আপোনালোকে কেনেকৈ পাব আৰু কিহৰ কাৰণে পাব সো গাইস যেতিয়া আপোনালোকে ইউটিউব চলাই আপোনালোকৰ 1000 চেনেলটো গ্ৰো কৰিব 1000 সাবস্ক্ৰাইবাৰ্ছ হ'ব চেনেল মনিটাইজ হ'ব যেতিয়া আপোনালোকৰ চেনেলটো ভিউজ বাঢ়িব গ্ৰো কৰিব তাৰ পিছত যেতিয়া আপোনালোকে গ্ৰো কৰি যেতিয়া আপোনালোকৰ চেনেলটো 1 লাখ সাবস্ক্ৰাইবাৰ্ছ যেতিয়া আপোনালোকৰ চেনেলটো হৈ যাব তেতিয়া আপোনালোকে যেটো সিলভাৰ প্লে বাটন এটা আপোনালোকে পাবলৈ সক্ষম হ'ব তো গাইস কৰি থাকক আপোনালোকে হাৰ্ড ৱৰ্ক আৰু আপোনালোকে চাগে বুজি পাই গ'ল আপোনালোকে সিলভাৰ প্লে বাটনটো কেনেকৈ পাব কিহৰ কাৰণে পাব আপোনালোকে মানে কিহৰ কাৰণে পাব মানে আপোনালোকে জাস্ট হাৰ্ড ৱৰ্ক কৰি 1000 সাবস্ক্ৰাইবাৰ্ছ মানে 1 লাখ সাবস্ক্ৰাইবাৰ্ছ ক্ৰছ কৰি দিব তেতিয়া আপোনালোকে এনেও পাব এটো সিলভাৰ প্লে বাটন আপোনালোকে কুৰিয়াৰ কৰি ইউটিউবে আপোনালোকক পঠিয়াই দিব মই আহি যাওঁ সেকেন্ড পইণ্টলৈ যেটো হৈছে গোল্ডেন প্লে বাটন আপোনালোকে কেনেকৈ পাব সো গাইস আৰু কিহৰ কাৰণে পাব গোল্ডেন প্লে বাটনটো আপোনালোকে যেতিয়া আপোনালোকে হাৰ্ড ৱৰ্ক কৰিহে সেম হাৰ্ড ৱৰ্ক কৰিব লাগিব হাৰ্ড ৱৰ্ক অকমান বেছি কৰিব লাগিব সিলভাৰ প্লে বাটনটো পোৱাৰ পিছত তেনেকৈ আপোনালোকে কৰি আপোনালোকে যেতিয়া 10 লাখ মানে 10 লাখ সাবস্ক্ৰাইবাৰ যেতিয়া আপোনালোকৰ হৈ যাব মানে 10 লাখ সাবস্ক্ৰাইবাৰ যেতিয়া আপোনালোকে হ'ব ইউটিউবে আপোনালোকক কুৰিয়াৰকৈ পঠিয়াই দিব আপোনালোকে টেনচন ল'বলগীয়া কেছে নাই সো গাইস আপোনালোকে কৰি থাকক হাৰ্ড ৱৰ্ক নিজৰ চেনেলটো গ্ৰো কৰক আৰু এতিয়া মই মেইন পইণ্ট যেটো হৈছে মই পাই গ'লে সিলভাৰটো পালেও হ'ব যেনিবা কিন্তু মেইন পইণ্ট যেটো হৈছে ডায়মণ্ড প্লে বাটন এইটো দেখিলে মজা লাগি যায় আৰু সো গাইস মই আপোনালোকক কৈ দিওঁ ডায়মণ্ড প্লে বাটনটোৰ ওপৰত সো গাইস ডায়মণ্ড প্লে বাটনটো আপোনালোকে কেনেকৈ পাব আৰু কিহৰ কাৰণে পাব ডায়মণ্ড প্লে বাটনটো 1 কৰোৰ সাবস্ক্ৰাইবাৰ্ছ হৈ যাব গাইস আপোনালোকে যেতিয়া 1 কৰোৰ সাবস্ক্ৰাইবাৰ্ছ হৈ যাব তেতিয়া আপোনালোকে ডায়মণ্ড প্লে বাটন এইটো পাই যাব ডায়মণ্ড প্লে বাটন আপোনালোকে পাবলৈ সক্ষম হৈ যাব সো গাইস কৰি থাকক হাৰ্ড ৱৰ্ক এনেকৈ মোৰ ভিডিঅ'ছবিলাক চাব আৰু গাইস আপোনালোকে চাগে বুজি পাই গ'ল গোটেই মামলাটো বুজি আপোনালোকে সব বুজি পাই গ'ল নতুন ইউটিউবাৰ্স বিলাকৰ কাৰণে এই ভিডিঅ'টো খুবেই দৰকাৰী সো গাইস আপোনালোকে যদি বুজি পাই গৈছে মোক কমেন্টত কৈ দিয়ক আৰু যদি কিবা ডাউট আছে তেতিয়া আপোনালোকে মোক কমেন্টত কৰি সুধিব পাৰে আৰু গাইস যদি কিবা অকল এটা ডাউট আছে মানে মানুহৰ বোলে মানে এজন মানুহৰ বোলে অকল এটা ডাউট আছে আপোনালোকে কম আপোনাৰ অকল এটা ডাউট আছে সেই এটা ডাউটটো মই এটা ভিডিঅ' বনাই অকল এটা কমেন্টত মই এটা ভিডিঅ' বনাই অকল এটা ডাউটত মই এটা ভিডিঅ' বনাই আপোনালোকক বুজাই দিম সো গাইস আপোনালোকে মোৰ কমেন্ট সেকশনত কমেন্ট কৰক আৰু গাইস এতিয়া মই আপোনালোকক যে আপোনালোকে আমাৰ এই চেনেলটোত বহুত টেক ৰিলেটেড ভিডিঅ'ছ পাই যাব এতিয়া মই আপোনালোকক এটা শিকাই দিলোঁ মানে কৈ দিলোঁ যে বুজি পাই গ'ল আপোনালোকে যদি বুজি পোৱা নাই কৈ দিয়ক কমেন্টত এনেকৈ মই একদম ধুনীয়া ভিডিঅ' মই বনাই আপোনালোকক শিকাই থাকিম তো আপোনালোকে অকল আমাৰ এই চেনেলটোত অকল টেক ৰিলেটেড বস্তু পাব আকৌ বেলেগ বস্তু নাপায় প্ৰথমতে বহুত ভিডিঅ' গান চান এনেকুৱা ভিডিঅ'ছ দিছিলোঁ কিন্তু আজিকালি মই ইমান নিদিওঁ তো এতিয়া মই ভাবিলোঁ যে মই অকল এটা কণ্টেণ্টৰ ভিডিঅ'ই দিম টেক ৰিলেটেড ভিডিঅ' মই মানুহবিলাকক হেল্প কৰিম সো গাইস চাই দিব মোৰ সকলো ভিডিঅ' আৰু আমাৰ চেনেল অভিষেক আছামিজ ছাবস্ক্ৰাইব কৰি দিয়ক তাকে এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ'ছ আপোনালোকে পাই থাকে